নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালনে বাৰু? আশা কৰিছোঁ সকলো ভালেই, সকলোৰে ভাল, আমাৰো ভালেই বৰ্তমান দেই। এয়া আছোঁ এতিয়া পুৰণা ঘৰত। এয়া দেখিছেনে? পুৰণা ঘৰত থকা মানে গাঁৱৰ ঘৰত থকা আমেজেই সুকীয়া মানে। এয়া দেখিছে, এয়া ব্ৰহ্মপুত্ৰৰ মাছ, এয়া ঘৰৰ কাচকল, এয়া লাই শাক আৰু শাক, সেয়া হৈছে বেঙেনা, সেয়া কেৰেলা, সেয়া ভাত কেৰেলা, ৰঙালাও, ঘৰৰ দেই গোটেইখিনি। এয়া হৈছে আপোনাৰ টেঙা জলকীয়া, এইটো বেল, এয়া পটল, জাতিলাও, কুন্দুলি আৰু আপোনাৰ ভোল, জিকা, তৰৈ, এইখিনিও আছে। এইখিনি হৈছে আজি খোৱা নাই, অনা নাই, সেইটো কাৰণে আনি থোৱা নাই মানে ঘৰত। এইখিনিও আছে। কি এটা সুন্দৰ মানে আপুনি একো মানে সাৰ নিদিয়া বস্তু, এইবোৰ আমাৰ ঘৰৰ চব ফ্ৰেছ বস্তু হয়। আমি এনেকৈ এয়া গাঁৱৰ ঘৰত এনেকৈ ফ্ৰেছ বস্তুৱে খাওঁ আৰু দেই। গাঁৱত থকা মানে এটাই সুবিধা আৰু এইখিনি চাওক, এই জলকীয়ালৈকে আমাৰ গোটেইখিনি ঘৰৰ দেউতাই কৰে, এইখিনি গোটেইখিনি। এইয়া দেখিছেনে? মানুহে কয় গাঁৱত থাকি বেয়া, টাউনত থাকিলে ভাল, কিন্তু নহয়, একচুৱেলি গাঁৱতে থাকিবলৈ ভাল। বহুত কম খৰচত চলিব পাৰি গাঁৱত। এয়া দেখিছে? এইখিনি বস্তু আপুনি টাউনত কিনিবলৈ গ'লে কিমান হ'ব ভাবকচোন। দেখিছেনে? ইয়াত এনেই দি থৈ যায় মানুহে মানে। সেইটো কাৰণে গাঁৱৰ ঘৰত থাকিলে বহুত সুবিধা, গম পাইছে? ফ্ৰেছ বস্তু খাবলৈ পায়। আপোনালোকে বাৰু খাবলৈ পাইছেনে ফ্ৰেছ বস্তু? এনেকৈ মাছ পুঠি আপোনালোকৰ ফালে ওলাইছেনে ক'বচোন দেই, কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।